নমস্কাৰ সেবাৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নোটিছ আহিছে। নোটিছখনত কি লিখা আছে আমি চাওঁ আহাচোন। 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী, সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত আৰু সমাজ বিজ্ঞান বিষয়ৰ ক্ষেত্ৰত উকা উত্তৰ বহী ব্যৱহাৰৰ পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 1 নম্বৰটো কি আছে, উপৰোক্ত বিষয়সমূহত উত্তৰ লিখাৰ বাবে দুই ধৰণৰ উত্তৰ বহী থাকিব। তোমালোকক দুখন বহী দিব, এখন তোমাক প্ৰথমতে দিব প্ৰথম ঘণ্টাত আৰু 1 ঘণ্টা যোৱাৰ পিছত দ্বিতীয়খন বহি দিব। 2 নম্বৰটোত কি লিখা আছে, প্ৰথমতে নিৰীক্ষক মহোদয়ে 8 পৃষ্ঠাযুক্ত উত্তৰ বহি দিব। এই বহিখন হাতত পোৱাৰ লগে লগে নিৰ্দিষ্ট স্থানত ৰোল নং, বিষয়, পঞ্জীয়ন নং ইত্যাদি শুদ্ধকৈ লিখিব লাগিব। এইখন বহিত প্ৰশ্ন নং 1 পৰা প্ৰশ্ন নং 5লৈ থকা প্ৰশ্নকেইটা অবজেক্টিভ টাইপৰ উত্তৰ প্ৰশ্নমতে লিখিব লাগিব। কেৱল নিৰ্ধাৰিত স্থানতহে প্ৰশ্ন নং আৰু অনুযায়ী শুদ্ধ উত্তৰ লিখিব লাগিব। উত্তৰ লিখাৰ বাবে প্ৰয়োজন হোৱা ৰাফ ৱৰ্ক 2 নং আৰু 8 নং পৃষ্ঠাত কৰিব পাৰিব। তদুপৰি প্ৰয়োজন হ'লে অতিৰিক্ত পৃষ্ঠা ল'ব পাৰিব। তোমালোকক যিখন প্ৰথম বহি দিব 8 পৃষ্ঠাযুক্ত বহি হ'ব আৰু এই বহিখনত তোমালোকে ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বিষয় এইবিলাক লিখি ল'ব লাগিব। আৰু এই বহিখনত 1 নম্বৰ কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন এনেকৈ 5 নম্বৰ কুৱেশ্যনলৈকে থাকিব। আৰু প্ৰতিটো কুৱেশ্যনৰ আণ্ডাৰত তোমালোকৰ 10টাকৈ এই বক্স টাইপ থাকিব। তোমালোকৰ প্ৰত্যেকটো ধৰি লোৱা এনেকুৱা 1ৰ 1, 1ৰ 2, 1ৰ 3 এনেকৈ 1ৰ 10টা থাকিব। 2ৰো সেনেকুৱাকৈ থাকিব, 2ৰ 1, 2ৰ 2, 2ৰ 3 এনেকৈ 2ৰ 10টা কুৱেশ্যন থাকিব। এনেকৈ 5টা কুৱেশ্যনৰ প্ৰত্যেকটো পেজতে 10টাকৈ মানে 50টা কুৱেশ্যনৰ কাৰণে জেগা থাকিব আৰু নিৰ্দিষ্ট ঠাই থাকিব। তাতকৈ বেছি জেগা তোমালোকে ব্যৱহাৰ কৰিব নোৱাৰা। আৰু যিখিনি ৰাফ ৱৰ্ক হয় তোমালোকে 2 নং পৃষ্ঠা আৰু 8 নং পৃষ্ঠাত কৰিব পাৰিবা। লগতে তোমালোকৰ প্ৰয়োজন হ'লে আৰু অতিৰিক্ত পৃষ্ঠা ল'ব পাৰিবা বুলি কৈছে ইয়াতে। 3 নম্বৰ যিটো পইণ্ট আছে, পৰীক্ষা আৰম্ভ হোৱাৰ 45 মিনিট পিছত নিৰীক্ষক মহোদয়ে 16 পৃষ্ঠাযুক্ত দ্বিতীয়খন উত্তৰ বহি দিব। উত্তৰ বহি পোৱাৰ লগে লগে পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নং, বিষয়, পঞ্জীয়ন নং ইত্যাদি দ্বিতীয়খন বহিটো শুদ্ধভাৱে লিখিব। তোমালোকৰ যেতিয়া 45 মিনিট যাব পৰীক্ষাৰ, তাৰপিছত তোমালোকক দ্বিতীয়খন বহি দিব আৰু এই বহিখনতো তোমালোকৰ 16 পৃষ্ঠাযুক্ত বহি হ'ব। আৰু ইয়াতো তোমালোকে ৰোল নম্বৰ, বিষয় আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইবিলাক লিখি ল'ব লাগিব দ্বিতীয়বাৰৰ কাৰণে। তোমালোকে দুবাৰকৈ এইবিলাক লিখিব লাগিব। 4 নম্বৰ যিটো পইণ্ট আছে চাওঁ আহাচোন কি আছে। দ্বিতীয়খন বহীত 6 নং প্ৰশ্নৰ পৰা শেষ প্ৰশ্নলৈকে উত্তৰ লিখাৰ আগতেই 2খন বহি সূতাৰে গাঁঠি ল'ব লাগিব, যাতে বহি ইফাল সিফাল নহয়। তোমালোকৰ যিখন প্ৰথম বহি দিব সেইখনটো তোমালোকৰ হাতত থাকিবই। তাৰপিছত দ্বিতীয়খন বহি দিয়াৰ লগে লগে তোমালোকে গাঁঠি ল'ব লাগিব। গাঁঠি ল'ব লাগিব মানে তাতে তোমালোকে সূতা দিব আৰু এটা ফুটা থাকিব, সেই ফুটাৰে তোমালোকে ধুনীয়াকৈ বান্ধি ল'ব লাগিব। আৰু তোমালোকে 2খন বহিতে ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ আৰু বিষয় এইবিলাক লিখি ল'ব লাগিব। 5 নম্বৰ পইণ্টটো কি আছে, 2খন বহি সংলগ্ন কৰাৰ সময়তে প্ৰথমে পোৱা 8 পৃষ্ঠাযুক্ত বহিখন ওপৰত ৰাখিব লাগিব। এতিয়া তোমালোকে যে সূতাৰে বান্ধিবা, যিখন 8 পৃষ্ঠাযুক্ত বহি আছিল, যিখন তোমালোক প্ৰথমে দিছিল, সেই বহিখন ওপৰত থাকিব আৰু বাকীখিনি তোমালোকৰ মানে দ্বিতীয় বহিখন তলত থাকিব। এইটো কথা তোমালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব। 6 নম্বৰ যিটো পইণ্ট আছে চোৱা কি আছে, 2খন বহিত উত্তৰ লিখি সম্পূৰ্ণ হোৱাৰ ঠিক পিছতে সংলগ্ন হৈ থকা 2খন বহি নিৰীক্ষকক জমা দিব লাগিব। আৰু অৱশেষত তোমালোকে যেতিয়া সময় শেষ হ'ব 3 ঘণ্টা, তাৰপিছত তোমালোকে জমা দিব লাগিব, নিৰীক্ষকক জমা দি পেলাই পৰীক্ষা হলৰ পৰা ওলাই আহিব লাগিব। এইখিনি আছিল তোমালোকৰ এই 6টা কথা। তোমালোকে এইখিনি কথা গুৰুত্ব সহকাৰে ল'বা আৰু তোমালোকলৈ শুভেচ্ছা থাকিল মেট্ৰিক পৰীক্ষাৰ বাবে। আৰু যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেল মেথছ এছএম চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় আই অসম।